দুনিয়াৰ ভিতৰত সবতকৈ মিষ্টেৰিয়াছ ডায়মণ্ডছ কোহিনুৰ গম পায়নে আপুনি কিমান দামী হয় শুদ্ধ উত্তৰটো হ'ব আপ টু 2000 কৰোৰ কোহিনুৰক গলকেন্দ্ৰ ডায়মণ্ড বুলি জনা যায় কাৰণ ইণ্ডিয়াৰ গলকেন্দ্ৰ ৰিজনত পোৱা গৈছিল আজিৰ পৰা 1300 বছৰ আগত আসলতে কেম্ব্ৰেলাইটছ ভলকেনিক ইৰাপশ্যনৰ সময়ত কোহিনুৰ সাধাৰণতে ভূগৰ্ভৰ পৰা ওলাই আহিছিল কোহিনুৰৰ লগত জড়িত হৈ থকা হিষ্ট্ৰী আকাৰ সাইজ আদি ইউনিক হোৱা বাবে ইয়াৰ ইম্পৰ্টেন্সও সেই কাৰণে বহুত বেছি বাঢ়ি যায় ভিডিঅ'ৰ প্ৰথমত কোৱা মতে কোহিনুৰ ডায়মণ্ড গলকেন্দ্ৰ ৰিজনত পোৱা গৈছিল আৰু এটা সময়ত গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়া অকল ডায়মণ্ডছ মাইনৰ কাৰণে জনা গৈছিল এইবোৰ লজিকৰ ওপৰত বেছ কৰি আমি ক'ব পাৰোঁ যে কোহিনুৰ আৰু বেলেগ কিছু মূল্যৱান ডায়মণ্ডছ ইণ্ডিয়াতে পোৱা গৈছিল দ্বিতীয়তে যদি আমি হিষ্ট্ৰীৰ কথা ভাবোঁ আগৰ দিনত গলকেন্দ্ৰ ৰিজনক ডায়মণ্ড ট্ৰেডৰ মাৰ্কেট বুলি জনা গৈছিল আৰু অসীম ধনৰ ঠাই বুলিও কোৱা হৈছিল লগতে ৰাছিয়াৰ সাইবেৰিয়াত ডায়মণ্ড পোৱা গৈছিল যদিও ইমান এটা ইম্পৰ্টেন্স নাছিল কিয়নো তেতিয়া ৰাছিয়াত ডায়মণ্ডছৰ কাটিং আৰু পলিচিং কৰিব পৰা নাছিল বৰ্তমান কোহিনুৰ ডায়মণ্ড ইউনাইটেড কিংডমৰ পাৰ্ট হয় ইউকেৰ টাৱাৰ অফ লণ্ডনত ৰাখি থৈ দিয়া হৈছে কোহিনুৰ ডায়মণ্ডছক লৈ কিনে বহুত ৱাৰ আৰু মিষ্ট্ৰী লুকাই আছে যদিও হিষ্ট্ৰী মতে মহাৰাজা ৰঞ্জিত সিং ব্ৰিটিছৰ লগত যুদ্ধ কৰি হাৰি যোৱাত ফাইন হিচাপে কোহিনুৰ ডায়মণ্ড ব্ৰিটিছক দিব লগা হৈছিল কিন্তু এই কথা কিমান সঁচা হয় কমেণ্টছ কৰি জনাব আপোনালোক ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক বহুত বহুত ধন্যবাদ